প্ৰিয় দৰ্শক পুৱাৰ সম্ভাষণ জনাইছোঁ। আজি এটা আপোনালোকৰ ওচৰলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। দেখিছেনে, এইটো এটা কণমানি পুখুৰী। পুখুৰীটো পাৰকেইটা অকণমান মাত্ৰ 1.5 মিটাৰমান হ'ব চাৰিওকাষে। সেই চাৰিওকাষে থকা 1.5 মিটাৰমান মাটিতে মই আলু খেতি কৰিছিলোঁ। চাওকচোন ইমান সুন্দৰ হৈছে। প্ৰথমতে কি কৰিছিলোঁ জানে, এই যে পুখুৰীটোত থকা মেটেকাবোৰ উঠাই শুকুৱাই থৈছিলোঁ আৰু আলুবোৰ দিয়াৰ পাছতে মই তাৰ ওপৰত মেটেকাবোৰ দি দিছিলোঁ। মাটি দিয়াৰ প্ৰয়োজনে বোধ কৰা নাই, মাত্ৰ আলুখিনি পাৰি গৈছিলোঁ, আলুখিনি গুজি গৈছিলোঁ, তাৰ ওপৰত মেটেকা দিছিলোঁ। এতিয়া চাওক কি লহপহকৈ উঠিছে। তাৰ মাজে মাজে মই ৰঙালাও গুটিও দি থৈছিলোঁ, ৰঙালাওবোৰো সুন্দৰ হৈছে। এই চাওকচোন লাগি আছে, তলে তলে ৰঙালাও লাগি আছে। আলুটো চাগৈ কিমান ডাঙৰ হ'ব। যেতিয়া ডাঙৰ হ'ব মই আপোনালোকক দেখাম। চাওক চাৰিওকাষে, এয়া চাৰিওকাষে আচলতে নহয়, দুটা কাষতহে দিছোঁ দেই আলু। বাকীখিনিত মই কবি কৰিছোঁ, ধনিয়া কৰিছোঁ। আৰু কি কৰিছোঁ জানেনে, এই পুখুৰীটোৰ পৰাই এইদৰে ঊৰ্ধ্বগামী কৰি মই এখন চালি তৈয়াৰ কৰি দিছোঁ। বাঁহেৰে নহয় আকৌ দেই, বাঁহৰ দাম বহুত বেছি, আৰু চহৰতনো ক'ৰ পৰা পাম এই বাঁহবিলাক, জুই চাই দাম। সেয়ে মই প্লাষ্টিকৰ ৰছী আনি এইদৰে, এই যে ঘৰটো দেখিছে, ঘৰটোৰ 3 নম্বৰ চাৰ্টখনৰ পৰা মই একেবাৰে হেলনীয়াকৈ তললৈ লৈ আহিছোঁ। এই কাৰণেই জানেনে, বাৰিষা এই পুখুৰীটো পানীয়ে উপচি থাকে, একো খেতি কৰিব নোৱাৰোঁ। সেয়ে কি কৰিছোঁ জানেনে, ওপৰতেই অলপ মাটি দি পেলাই মই জাতিলাও গুটি পচাই থৈছিলোঁ। সেয়া দেখিছেনে, এই কেৰেলাও আছে, জেং কেৰেলা। মই এই চালিখনৰ ওপৰতে বগাবলৈ দিছোঁ। সুবিধা ইমান জাতিলাও লাগিছে, কলিয়াইছে, বৰ ভাল লাগে জানেনে। পিছত মই আকৌ এটা ভিডিঅ' দিম। আজি আহিছোঁ, ধন্যবাদ।